নাই এই কথাটো মই স্পষ্ট কৰিম যে NDBৰ যিখিনি সমস্যা আছে প্ৰথম সমস্যাটো হ'ল যে তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ যি পেকেজ আছিল 4203 4203 দিয়া হ'ল 678 এতিয়া আধৰুৱা হৈ আছিল এইটো অলৰেডি ফাইনেন্সিয়েল চেংচন হৈছে তেওঁলোকে ডিচেম্বৰৰ ভিতৰত সেইখিনি ৰিহেবিলিটেশ্যন পাব দ্বিতীয় কথাটো হ'ল যে মাৰ্টিয়াৰ পৰিয়াল শ্বহীদ পৰিয়ালক আৰ্থিক অনুদান দিব লাগে 592 অলৰেডি দিয়া হ'ল আৰু মানে 700ৰো অধিক অলৰেডি গৃহ বিভাগ আৰু স্পেচিয়েল ব্ৰাঞ্চ মানে অসম আৰক্ষী তেওঁলোকে ৰেডি কৰিছে তেওঁলোকে পাব আৰু যিখিনি বাকী ৰ'ব তাৰ কাৰণে ভেৰিফিকেশ্যন চলিব 3 নম্বৰ কথাটো হ'ল যে হাইনিয়াছ আৰু নন হাইনিয়াছ যিখিনি কেছেছ আছে 263 উইড্ৰ কৰা হ'ল আৰু এতিয়া কিছুমান পদক্ষেপ লোৱা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কঠোৰ কিছু সিদ্ধান্ত লৈছে আমি তেওঁক ধন্যবাদ জনাব লাগিব যে তাত যিখিনি কেছ আছে হাইনিয়াছ নন হাইনিয়াছ উইড্ৰ কৰিবৰ কাৰণে কিছুমান টেকনিকেল এতিয়া পৰ্যায়লৈকে যাই পেলাই কঠোৰ এটা সিদ্ধান্ত লৈছে তাৰ যোগেদি প্ৰায় 600-700 কেছ উইড্ৰ হ'ব আৰু ইয়াৰ কাৰণে কিছুমান লিষ্টিং প্ৰক্ৰিয়া আমি পুনৰ আৰম্ভ কৰিছোঁ NDB হওক আমি এফচি হওক চুক্তি স্বাক্ষৰকাৰী সংগঠন আৰু জেলত NIA আণ্ডাৰত 60জন আছে জেলত CBI অধীনত মানে ভাৰ্ডিক দিয়া লাইফ ইমপ্ৰিজনমেণ্ট দিয়া প্ৰায় 6জন আছে সন্মানীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু জৰ্জ বড়ো অজয় বসুমতাৰী আমাৰ ৰিফিকাং গয়াৰী বা তেনেকুৱা আন সদস্যসকল তো তেওঁলোকক জেলৰ পৰা মানে ওলাই আনিব লাগে তাৰ কাৰণে আমি নিবেদন জনাইছোঁ আৰু ইয়াত কোনেও বেয়া পোৱা কথা নাই অসমত বহুতো ঘটনা হৈছে বহুত সংঘাত হৈছে গুলি বাৰুদ বম ব্লাষ্ট বিভিন্ন ঘটনা হৈছে সময়ত আমি সিজনে সিজনক ক্ষমা প্ৰদান কৰিছে ক্ষমা বিচাৰিছে আমিও অসমবাসীৰ ওচৰত এই ঘটনা পৰিঘটনা যোনে নকৰক কিয় যি দল সংগঠনে নকৰক কিয় আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ বড়ো জাতীয় সংগঠন হিচাপে যদিও NDB কৰিছিল BLTA কৰিছিল আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ আৰু তেওঁলোকে আজি চুক্তিত আবদ্ধ হ'ল শান্তি প্ৰক্ৰিয়াত তেওঁলোকে আহিল 5 বছৰ হ'ল চুক্তি এতিয়া শান্তি ইয়াত গুলি বাৰুদৰ কোনো পৰিৱেশ নাই ইয়াত হত্যা হিংসাৰ কোনো পৰিৱেশ নাই তো এই এটা সন্ধিখনত এটা মানুহে যদি 13 বছৰ জেলত থাকে 15 বছৰ জেলত থাকে 16 বছৰলৈকে জেলত আছে তেওঁলোকে এতিয়া মূল খুঁটিলৈ আহিছে তেওঁলোকৰ যি কণ্ডাক্ট অফ বিহেভিয়াৰ তেওঁলোকৰ যি মানসিক শাৰীৰিক যি চিন্তা চৰ্চা কৰ্মৰাজি সকলো এটা সাধাৰণ মানুহ নিচিনা এতিয়া হৈছে তো তাকে আমি জেলত তেওঁলোকক বুজনি ল'বলৈ গৈছিল আলোচনা কৰিবলৈ গৈছিল তেওঁলোকক শাৰীৰিক কেনেকুৱা আছে মানসিক কেনেকুৱা আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে এইটো কোনো ভাল বেয়া পোৱা কথা নাই আমি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ এই ঘটনা পৰিঘটনা এতিয়া আমি শান্তি ঘূৰি আহিছোঁ শান্তি স্থাপন হৈছে ইয়াৰ কাৰণে এই শান্তিৰ স্বাৰ্থত চুক্তিৰ স্বাৰ্থত আৰু সাধাৰণ জীৱন যাপনৰ স্বাৰ্থত তেওঁলোকক মুকলি কৰিব লাগে সেইটোকে আমি কৈছোঁ আৰু ইয়াত বাধা বা আন যিখিনি তাত কেডাৰসকল আছিল তেওঁলোকক লগ ধৰিবৰ কাৰণে আমাৰ মানে সময়ৰ কিছু নাটনি হৈছিল জেল কৰ্তৃপক্ষৰ কিছুমান তেওঁলোকৰ নিয়ম নীতি আছে পুনৰ আমি জেললৈ যাম তেওঁলোকক খা খবৰ ল'ম আমাৰ কাৰো প্ৰতি এনেকুৱা মানে চিন্তা নাই সকলোৰে প্ৰতি আমাৰ সহানুভূতি সকলোৱে আমাৰ জাতিৰ হকে কাম কৰিছিল সেইটো আমি সকলোকে একে সমানে আমি সদায় চাই আহিছোঁ আৰু একেলগে আমি যুঁজ দি যাম ধন্যবাদ।